শানুর আর মুষ্টি মথুরা রাজ কঙ্খর প্রিয় ভক্তি দৈবকের বিবাহ কার্য সম্পাদন হল অতি মাঙ্গলিক ভাবে। এই কার্যটি তোমালোকৰ কর্মদক্ষতার বাবে মথুরা রাজ কঙ্খই যথা সময়তে তোমালোককে পুরস্কারেৰে কৰিব পুৰস্কৃত। এতিয়া যোৱা তোমালোক পুনৰ নিজ নিজ কৰ্তব্যতে হোৱা অগ্ৰসৰ। কালকেতু মহারাজ, আজি মোৰ অতি আনন্দৰ দিন। প্ৰাণভনী দৈব্যকী বিবাহ কাৰ্য হল সমাপন মাংগলিকভাৱে। অতিকৈ আনন্দিত মই। মহন্ত বসুদেৱৰ হাততে স্নেহৰ ভগিনীক কৰি সমপ্ৰাণ আজি মই অতিকৈ আনন্দিত। তাৰোপৰিও বৰ যাত্ৰী আৰু নিমন্ত্ৰিত অতিথিবৰ্গই একে মুখে কৰিছে প্ৰশংসা এই কংসৰ আদৰ অভ্যৰ্থনাত। ধন্যময়, ধন্যবাদৰ পাত্ৰ তুমি কালকেতু। মহারাজ, এই মাথো আপনার মহানুভবতা আর উদারতার সিন্ধ মাথো মিশাতেই কালকেতুকে প্রশংসা করি লাস্তি দিব। মহারাজ, মই তো কেবল মোর কর্তব্যহে পালন করিস। কালকেতু মহারাজ, আনন্দৰ উল্লাসৰ মাজতো একেটি কথাই মোকে বাৰে বাৰে কৰে বিচলিত। আজিহে পাৰিছো বুজিব কন্যা দান কিমান কঠিন। পিতৃ মাতৃয়ে নিজৰ কন্যা সন্তানকে কিবা দৰে সমৰ্পণ কৰে পৰৰ পুৰুষৰ হাতত। সৈন্য কৰি আজিয়েই কংসৰ হৃদয় সৈন্য কৰি মথুৰাৰ ৰাজত্তালিকা দৈব্যকী যাবগৈ যদুপুৰীলৈ। মহারাজ, এয়াই হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। গতিকে মহারাজ, আপুনি দুৰ্বল নহব, পাহৰি নাযাব আপোনাৰ
নিষ্কৰ্তব্য। তথাপিতো কালকেতু মহাৰাজ, বুজনি নামানে মোৰ অবুজ প্ৰাণে, দৈব্যকী যে প্ৰাণ মোৰ নয়নৰ মনে, সেই দৈব্যকীক পঠিয়াই দূৰ দূৰলৈ কিবা দৰে বাস কৰিম মই, কিবা দৰে বাস কৰিম মই এই শূন্য কাৰেঙত। মহাৰাজ, গুণী জ্ঞানী বিবেকী আপুনি, আপুনি যদি দুখতে সৈকাতৰ আজলি দৈব্যকীক বাৰু কোনে সান্তনা দিব মহাৰাজ? শুনা কালকেতু মহাৰাজ, মংগলে কুৰুল ধ্বনি হৈছে সঘনাই, দৈব্যকীৰ বিদায়ৰ ক্ষণ পাই সমাগত। হয় মহাৰাজ। যোৱা কালকেতু মহাৰাজ, ৰথ ৰথী হয় হস্তি, আছে যত যৌতুক সম্ভাৰ, পুনৰবাৰ কৰা নিৰীক্ষণ। নিজে আজি মই ৰথৰ পাক জৰি ধৰি ব্ৰহ্মদেৱ দৈব্যকীক দে মাগুৱাই, সঙ্গে যাব তুমি ঘোঁৰা চেকুৰাই। জীৱাজ্ঞ মহাৰাজ, আপোনাৰ আদেশ শিৰোগত কৰি ময়ো যাম আপোনাৰ সঙ্গে ঘোঁৰা চেকুৰাই। মহারাজ, মিত্র, মহারাজ, মিত্র, আহা মিত্র। দৈব্যকী, দৈব্যকী, ডাকন দেবী দৈব্যকী, ডাকন দেবী। আজি তোৰ অতি আনন্দৰ দিন, পিতৃগৃহ ত্যাগ কৰি প্ৰতি সমে প্ৰতি গৃহলৈ যাবলৈ ওলাইছ। আজি আজি তোৰ অতি আনন্দৰ দিন দৈব্যকী, অতি আনন্দৰ দিন। ক্ষমা কৰা দাদা, অতি অভাগিনী মই, নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। দৈব্যকী,
মোক অপৰাধী কৰিব খুজিছ শৈশৱৰে কালৰ পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছিলি মোক মই তাক কেতিয়াও নাপাহৰোঁ ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ অকৃত্ৰিম স্নেহ দৈপকী মিত্ৰ বসুদেৱ মহারাজ মথুৰাৰ ৰাজ কৰিম শূন্য কৰি এটি উজ্জ্বল মহাৰত্ন তুলি দিলো তোমাৰ হাতত চাব যাতে কোনো কালে তোমাৰ স্নেহৰ পৰা নহয় বঞ্চিতা আজলি ভনীতি মোৰ ভাল বেয়া তাই নাজানে কুকি সময় ভূষণ যদি সৰ্বদোষ কৰি মাৰ্জনা প্ৰফুল্ল চিত্তে ৰখাবা আৱৰি মহারাজ হুমাকনি সাক্ষী কৰি যি মহাৰত্ন হয়। আপুনি মোক কৰিছে প্ৰদান তাক মই চিৰকালে ৰাখি মই ক্ষুণ্ণ এয়া মোৰ অংগীকাৰ মহাৰাজ আদেশৰ নকৰো লংঘন বসুদেৱ মহাৰাজ আদেশ নহয় ই মাথো তোমাৰ ওচৰত অনুৰোধ দৈপকী পতি ব্ৰহ্মা পতি বিষ্ণু পতি নয়ন পতি এই তিৰোতাৰ জীৱনৰ ধন পতিক দেৱতাৰ দৰে কৰিবি জ্ঞান স্নেহ প্ৰীতি সম্ভাষণ জনাবি সকলোকে দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত আৰু কি জনে পায় দিয়া আশীৰ্বাদ দাদা তোমাৰ আশীৰ্বাদ শিৰত লৈ আগবাঢ়ি যাওঁ মই জীৱন বাটত দৈপকী কৰ্তব্যৰ তাৰণাত পৰি কৰিছিলো যদি মই তোক কেতিয়াবা লোহ ব্যৱহাৰ আজি এই বিদায়ৰ ক্ষণতে সকলোবোৰ পাহৰি যাবি আই সকলোখিনি পাহৰি যাবি আশীৰ্বাদ কৰিছো তোমালোক দুইটি তোমালোকৰ যুগ্ম জীৱনত হৰগৰে আগবহতে কথা বসুদেৱ নিজে আজি মই ৰথৰ বাঘ ধৰি থৈ আহিম তোমালোক দুইটিক গন্তব্য স্থানত সুৰৰ নাৰীগণ মাংগলিক অৰুলধনীয়ে ব্ৰহ্মদেৱ দৈপকীক জনোৱা বিদায় সম্ভাষণ বসুদেৱ